everyone, welcome back to my YouTube channel Liki's Vlog. তো কি খবৰ আপোনালোক সকলোৰে আশা কৰো সকলো ভালেই আছে আৰু যেহেতু মাঘ বিহু আহিলে ভোগালী বিহু আৰু ভোগ কৰা বিহু হয় যেহেতু তো বহুত কাম কাজ থাকে সকলোৰে আমাৰো বহুত কাম আছে আৰু বহুত ব্যস্ত আমিও মা মই খুৰী সকলো বহুতেই ব্যস্ত তো ইমানখিনি ব্যস্ততাৰ মাজতো মই সৰু চাই এটা ভ্লগ আপোনালোকলৈকে লৈ আহিবলৈ বিচাৰিছোঁ নাজানো কিমান দূৰ পাৰো তথাপিতো মানে অলপ চেষ্টা কৰিম যে আপোনালোককো দেখুৱাও কি কৰো মই কেনেকৈ বনাও সকলোখিনি আৰু এতিয়া মই যাবলৈ ওলাইছো মাহত গৈছে ঢেকি মানে পিঠাগুৰি খুন্দিবলৈ তো ময়ো অলপ বলো চাই আহোঁ লগতে অলপ সহায়ো কৰি দিও ঢেকি দিয়াত তো বলকচোন চাও কত মাহতে কৰি আছে আৰু আহি পালে পিঠাও বনাব লাগিব সকলোবিলাক দেখুৱাই যাম আপোনালোকে চাই থাকিবলৈ আৰু যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব বলক এতিয়া চাও ভিডিওটো লেটস গো চাও আহি পালো ইয়াতে মাহতে পিঠাগুৰি খুন্দি আছে বৰা চাউলৰ বৰা চাউল কেনেকুৱা ফিল বিহু গাত লাগিছে নে পুৰা পিঠাগুৰি খুন্দা হৈ গ'ল এতিয়া যাম ঘৰত আৰু এতিয়া মই বনাব লাগিব পিঠা আৰু গাইজ আপোনালোকে এতিয়া দেখিবলৈ পাইছে মই ইয়াতে বহি লৈছো খুৰীয়ে যোগাৰ আনি দিছে এতিয়া বনাম চাৱা পুৰা লৈ লৈছো আৰু এতিয়া মই পুৰা ৰেডি পিঠা বনাবৰ কাৰণে আৰু বনাম এতিয়া আৰু এয়া লৈ লৈছো মই তাৱা আৰু হেঠা পুৰা খন্তি এতিয়া এয়া দেখিছে তিন লৈ লৈছো পিঠাগুৰি এতিয়া বনাম আমাৰ জীৱনলৈ আশানো কৰিবা আমি নহয় হিমলু তুলা মনা বাখৰৈ জীৱন বিকল সাগৰৈ তুলা মনা বাখৰৈ জীৱন বিকল সাগৰৈ তুলসীৰে তলে তলে মৃগ বহু সৰে মনা আহৰ বন্তি জ্বলে কেনেকুৱা হৈছে পিঠাখন চাওকচোন এবাৰ ভাল হৈছে নে জনাব দেই আৰু মায়ে হেফালে নাৰিকলৰ লাৰু বনাই আছে মই হেখিনিও আপোনালোকক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম বাৰু ইয়াৰ পৰা উঠি যায় কিন্তু মই ইয়াৰ পৰা উঠি যাবই পৰা নাই কাৰণটো হ'ল বহুত আছে পিঠাগুৰি আৰু বহুতখিনি বনাব লাগিব এতিয়া আৰু কাৰণ মা আৰু খুৰীয়ে হেফালে লাগি আছে তো পিঠাৰ দায়িত্ব মোকে দিছে অকলে তো পিঠাটো অকলে ময়ে বনাব লাগিব বলক চোন এবাৰ হেফালেও চাই আহো বলক আৰু ইয়াতে মায়ে পিঠাৰ কাৰণে নাৰিকল ভাজি আছে দেখিছে আপোনালোকে লাইফালে চাওক লাৰু বনালে মই কৈছিলো যে লাৰু বনালে মোক এখন মাত দিবা বুলি কিন্তু লাৰুটো বনাই দিলে বাহ বঢ়িয়া আহিছে দেই ধুনীয়া আহিছে এইকেইটা মাৰ এইকেইটা খুৰীৰ কমেণ্ট কৰি জনাবচোন কাৰকেইটা বেছি ধুনীয়া হৈছে এইফালক এটা মা আৰু এইফালক এটা খুৰীৰ কোনটো বেছি ভাল হৈছে জনাব দেই তো ফাইনেলি মোৰ তিল পিঠা হৈ গ'ল কমপ্লিট এয়া চব বাতি খালী কৰি দিলোঁ পুৰা খাই নহয় দেই বনাই আৰু এতিয়া মই এয়া নাৰিকলৰ পিঠা বনাম এইটো গুড়েৰে নাৰিকলটো সানি লৈছে ভাজা নাৰিকলটো মানে কাঢ়াকৈ ভাজি চবেতো জানেই আৰু কেনেকৈ বনায় নাৰিকল পিঠা বনাম এতিয়া এয়া চাওক এইখিনি হৈ গ'ল মোৰ তিল পিঠা এইখন লাষ্ট হয় আৰু মই এতিয়া নাৰিকল পিঠা বনাবলৈ আৰম্ভ কৰিলোঁ জিয়ৰি হ'বলৈ
আৰু এইটো চাওক মই অলপ নিউ ষ্টাইলত নাৰিকলৰ পিঠা বনালোঁ মানে মোৰ ষ্টাইলত বুলিও ক'ব পাৰি আৰু এয়া ঘিলা পিঠা বনাবৰ কাৰণে যোগাৰ কৰা হৈছে এয়া এতিয়া মই ঘিলা পিঠা বনাই আছোঁ ইয়াতে দেখিছেনে ঘিলা পিঠা সেইফালে খুৰীয়ে সানি আছে আৰু ইয়াতে মই এইফালে বনাই আছোঁ আৰু এইকেইটা বনোৱা হৈছে এইকেইটা বনোৱা হ'ল কেনেকুৱা হৈছে ঘিলা পিঠাকেইটা জনাব দেই ভাল হৈছেনে বনাব জানিছোনে নাই গাইজ এইটো চাওক মই কি বনালোঁ ঘিলা পিঠাক লাভ শ্বেপ দি দিলোঁ কেনেকুৱা লাগিছে মোৰ লাভ ঘিলা পিঠাটো লগতে মই উঠাই আনি দেখুৱাবলৈ চেষ্টা কৰিম অলপমান কিন্তু হোৱা নাই বস্তুটো এই চাওক লাভ ঘিলা পিঠা কেনেকুৱা লাগিছে ক'ব দেই আমি ঘিলা পিঠা আৰু এইফালে মায়ে ইয়াতে বনাই আছে মোৰ খুবেই ভাল পোৱা পিঠাটো মোৰ ফেভৰেট পিঠাটো ৰ'ব দেখাই আছোঁ দেই এইটো চাওক তেল পিঠা আৰু কিছুমানে বৰপিঠা বুলিও কয় আৰু আমি তেল পিঠা বুলি কওঁ বৰপিঠা বুলিও কওঁ তেল পিঠা বুলিও কওঁ এইখিনি হৈছে মাৰ চাওকচোন কেনেকুৱা হৈছে ইমান ধুনীয়া হৈছে খুবেই মোৰ খুবেই প্ৰিয় হয় এইটো বস্তু আপোনালোকেও খাই ভাল পায়নে কমেণ্ট কৰি জনাবচোন মোৰ মানে বিহুৰ এইটো চবতকৈ স্পেচিয়েল হয় আৰু এইটো পিঠা চবতকৈ স্পেচিয়েল হয় মোৰ কাৰণে আৰু এইখিনি চাওক কিমান ধুনীয়াকৈ বনাইছে মায়ে ইমান ধুনীয়াকৈ বনাইছে গোল গোল হৈছে ধুনীয়া ইমান ধুনীয়া লাগিছে চাওক পিঠাখিনি কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু কোনে কোনে এইটো পিঠা খাই বহুত ভাল পায় কাৰ কাৰ ফেভৰেট হয় মোক জনাবচোন মোৰ খুবেই প্ৰিয় হয় এইটো মোৰ চবতকৈ ফেভৰেট পিঠা হয় এইটো যিমান পিঠা নাখাওঁ কিয় এইটো পিঠা নোখোৱালৈকে মোৰ পিঠাহে নপলায় তো আপোনালোকেও জনাবচোন আপোনালোকৰ এইটো ফেভৰেট হয়নে পিঠা বনাই আছে পুৰা টেষ্টি মোৰ মানে বহুতেই ফেভৰেট হয় বহুত ফেভৰেট হয় কেনেকুৱা লাগিছে পিঠা বনাই বহুত ভাল লাগিছে এইবাৰ ধুনীয়াকৈ পিঠা বনাই উঠিছে বৰ পিঠা আৰু বনাব মন গৈছে নেকি আৰু পিঠা বনাই মাৰিলে আকৌ বনাম তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব আৰু মোৰ চকু দেখিছেনে এয়া ধোঁৱাই ধৰি পেলাই একদম বেয়া হৈ গৈছে অৱস্থা জুইৰ কাষত যিহেতু বনাই আছিলোঁ পিঠা আৰু লগতে আমাৰ বিহুৰ আয়োজনটো কেনেকুৱা পালে আৰু আপোনালোকৰ বিহুৰ আয়োজন কি কৰিলে আৰু কেনেকুৱা ধৰণে কৰিলে সেইটো কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আজিলৈকে ইমানখিনিয়ে এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাম বুলি আশা ৰাখিলোঁ আৰু আজিলৈকে ইমানখিনিয়ে টেক কেয়াৰ বাই বাই